যে ধান ক্ৰয় কৰাৰ কাৰণে আসাম ফুড এণ্ড চিভিল সাপ্লাই কৰ্পোৰেশ্যন লিমিটেডৰ জৰিয়তে অসম চৰকাৰে যিটো মিনিমাম ছাপৰ্ট প্ৰাইচ যিটো এতিয়া যথেষ্ট খুব ভাল দাম 1940 টকা সেই মিনিমাম ছাপৰ্ট প্ৰাইচত ধান ক্ৰয় কৰাৰ কাৰণে যিটো আঁচনি গ্ৰহণ কৰিছে FCIৰ কাৰণে ধান ক্ৰয় কৰিব ইয়াৰ যিটো ৱৰ্কিং কেপিটেল লাগে সেই ৱৰ্কিং কেপিটেলৰ কাৰণেও অসম চৰকাৰে আজি 160 কোটি টকা আসাম ফুড এণ্ড চিভিল সাপ্লাই কৰ্পোৰেশ্যনলৈ মুকলি কৰি দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে ধান কিনাৰ কাৰণে আসাম ফুড এণ্ড চিভিল সাপ্লাই কৰ্পোৰেশ্যন সেই কৰ্পোৰেশ্যনক সদ্যহতে 160 কোটি টকা তেওঁলোকক ৱৰ্কিং কেপিটেল ঋণ হিচাপে ৱৰ্কিং কেপিটেল হিচাপে অসম চৰকাৰে আমি কৰ্পোৰেশ্যনক দিছোঁ কৰ্পোৰেশ্যনে সেই 160 কোটি টকাৰে তেওঁলোকে ধান ক্ৰয় কৰিব আৰু পিছত যেতিয়া ভাৰত চৰকাৰৰ পৰা FCI পৰা সেই পইচাখিনি ঘূৰাই পাব আমাৰ পইচাখিনি চৰকাৰৰ এক্সেকাৰত তেওঁলোকে পুনৰ ঘূৰাই দিব 1940 টকা